नमस्कार, मोर नाम रमेश मेधी। हेलो एवरीवन, वेलकाम बैक टू माय यूट्यूब चैनल। आशा কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে। মোৰো ভালে দিয়ক। আৰু আজিৰ থাম্বনেইলটো দেখিটো নিশ্চয় অনুমান কৰিব পাৰিছে ভিডিওটি কিহৰ ওপৰত হ'বলৈ গৈ আছে। আৰু আজি যেহেতু 20 জুন কলাগুৰু বিষ্ণুৰাভা দিৱস আৰু তেওঁক সুঁৱৰি আমাৰ বিএড কলেজত এখনি অনুষ্ঠান পতা হৈছে। আৰু আমি যেহেতু বিএড ট্ৰেইনি তো নাচ গানৰ লগতে ড্ৰামা লগতে লেসন প্লেন লিখা ষ্টুডেণ্টক পঢ়োৱা এইখিনি সকলোখিনি কৰিবই লাগিব মেণ্ডেটৰী। ৰাভা দিৱস উপলক্ষে আজি এখনি ড্ৰামা কম্পিটিশ্যনৰ ৰখা হৈছে। এইটো বহুত কেইটা গ্ৰুপ ওলাইছে আৰু এনেতো মোৰ ড্ৰামাৰ ভিডিঅ' আপোনালোকে দেখিবলৈ পাইছে মোৰ ইউটিউব চেনেলৰ জৰিয়তে। তো আজি অকণমান ব্যতিক্ৰম ৰূপত মোক দেখিবলৈ পাব, নতুন ৰূপত। তো চাই থাকিব ভিডিঅ'টি আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। এতিয়া কলেজলৈ ওলাইছোঁ, কলেজলৈ গৈ পেলাই গোটেইখিনি কষ্টিউম লগতে মেকআপ চবখিনি কলেজতে কৰিম আৰু আপোনালোকে ভিডিঅ'টি চাই থাকিব, সকলোখিনি দেখাবলৈ মই চেষ্টা কৰিম। ঠিক আছে, তাৰপিছত আহি পালোহি, মানুহ আহিছে, ভিতৰত আছে মানুহবিলাক দেখাই আছোঁ দেই আপোনালোকক। আপুনি কি ৰল লৈছে? मैं हेलो डेड बॉडी। ডেড বডি হৈছে। कौन है ये लोग? कहां से आते हैं? আপুনি কি হৈছে? মই আচলতে কইনাৰ দেউতাক হৈছোঁ। হয় নেকি? হয়, কইনাজনীৰ কাৰণে দৰা চাব আহিছে, দৰা চাব যৌতুক বিচাৰিব। সেইটো আমি মানি ল'ব নোৱাৰোঁ নহয়। সেইকাৰণে আমি পিটি ৰেখাত অলপমান আমাৰ মহিলা সমিতিৰ अरे कहना क्या चाहते हो? অধ্যক্ষ মেম্বাৰ পিটি ৰেখাত কমপ্লেইন জনাম। দেখা যাওক কি কৰে তাই। ভাল লাগিছে। অঁ, কি কৈছা? ভাল লাগিছে। এনে আপোনাৰ নামটো কি আছিল? মোৰ নাম ৰমেশ মেধি।
লগৰ ৰিজাল্ট মোৰ হাতত আহি পাইছেহি দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে নাটকৰ শিৰোনাম ৰং জিয়ৰ টিম মই হেউজ মই Puppets from Underplay প্ৰথম পুৰস্কাৰ লাভ কৰিছে মাইমৰ পুৰস্কাৰটি প্ৰদান কৰিবৰ বাবে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ বিচাৰক মণ্ডলী মহন্ত কুমাৰ নাথ ৰিচা কলিতা খলিল বৰ্মন মই তিনিগৰাকীকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই বঁটাটি প্ৰদান কৰিবৰ বাবে সেকেন্ড পালো আমি কেনেকা লাগিছে তোমালোকৰ মাইমছটো কৰি বহুত বেছি ভাল লাগিছে বহুত ভাল লাগিছে মই আশা কৰা নাছিলোঁ কিন্তু পাইছোঁ আমি কষ্ট হৈছোঁ আমি যন্ত্ৰ আগত এনেকৈ কি হৈছে তোমালোকৰ মানে আমাৰ নাটকখনৰ বিষয়ে অকণমান কৈ দিয়া আমাৰ বিষয়বস্তুটো আছিল ময়ে সেউজ ময়ে সৃষ্টিকৰ্তা বহুত বেছি মাইম আছিল আমাৰটো তো আমি ছেকেণ্ড ফাইনেলি পালোঁ বহুত বেছি ভাল লাগিছে আৰু প্ৰথম অভিজ্ঞতা বহুত বেছি ভাল লাগিল মাইম কৰা নাছিলোঁ কেতিয়াও ভাল লাগিল কৰি পেলাই ফাৰ্ষ্ট পাইছে সিহঁতে কংগ্ৰেচুলেশ্যনছ বহুত ধুনীয়া হৈছে সিহঁতৰ নাটকখন কেনে খবৰ খুৰা আপোনাৰ খৰকি খুৰা পাইছে না পাইছোঁ আৰু কিবাকে কনচলেশ্যন প্ৰাইজ পাই গ'লো তথাপিও পাইছে কষ্টৰ ফল মিঠা হয় সদায় বাৰু মোক কেনেকুৱা লাগিছে একদম কিমানজনী চালিয়া, একদম চালিয়া। একদম কিমানজনী পটাব পাৰিম कहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं আজি বহুত কেইজনী ফিদা হৈছে কেইজনী এজনীতো ফিদা হৈছে এজনী মোৰে আৰু অঁ ঠিক আছে ল'লো আৰু অঁ। নজৰ নাৰালিব চাই লওক এইজনী ধুনীয়াজনী মোৰ ক'ত কাম হ'ব तू क्या बोल रही है चुप आपके लिए इतना ही आपके लिए इतना है मिलता है लाइक शेयर एंड सब्सक्राइब कर देना চ' গাইজ এতিয়া প্ৰগ্ৰাম শেষ ঘৰলৈ যাওঁ আৰু তো ভিডিঅ'টি এইখিনিতে সামৰিছোঁ যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব বাই বাই